गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वरा गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः। लखीमपुर जिला चुतीया जाति सन्मिलনৰ উদ্যোগত চুতীয়া জাতি যুৱ সন্মিলন মহিলা সন্মিলনৰ সহযোগত লালুক হাৰমতি আৰু পশ্চিম নাওবৈচা আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত আয়োজন কৰা সাধনী দিৱসৰ আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত থকা সন্মানীয় গণ্যমান্য ব্যক্তিসকল আৰু সন্মানীয় বিষয়ববীয়াসকল, সভাত উপস্থিত চুতীয়া জাতিৰ হিতাকাংক্ষী বন্ধুবৰ্গসকল, লগতে সন্মানীয় শ্ৰদ্ধা ৰাইজ, আমি প্ৰথমে আপোনাসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি ৰঙালী বিহুৰ মাজতেই লগতে কোভিডৰ সংকটৰ অৱস্থাত আজি সতী সাধনী দিৱস উদযাপন কৰা হৈছে। ইয়াত সাধনী দিৱসৰ বিষয়ে উপৰোক্ত বক্তাই সাধনীৰ ত্যাগ, সাধনীৰ সাহস আৰু সাধনী সংগ্ৰামৰ ওপৰত সুন্দৰভাৱে আপোনালোকৰ আগত বিতংভাৱে ক'ব। সেয়েহে মই বহলভাৱে ব্যাখ্যা কৰিব নিবিচাৰোঁ। তথাপিতো আমাক আমন্ত্ৰণ জনাইছে যেতিয়া আপোনালোকৰ আগত পাৰোঁ নোৱাৰোঁ হিচাপে অকণমান ক'বই লাগিব। গতিকে আমাৰ সামান্য জ্ঞানেৰে যি বুজি পাইছোঁ, যি কিতাপৰ পৰা ইতিহাস পাইছোঁ তাকে ক'বলৈ ওলাইছোঁ। যদি তাত কিবা ভুল ত্ৰুটি হয় তেন্তে আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম। শ্ৰদ্ধা ৰাইজ, আজি সাধনী দিৱসৰ মূল বিষয় 4টা প্ৰশ্নৰ ওপৰত আলোচনা হয় বুলি আমি ভাবোঁ। সেই 4টা প্ৰশ্ন হৈছে: প্ৰথমটি প্ৰশ্ন, কুবেৰ দত্ত সম্পত্তি কি আছিল আৰু এই সম্পত্তি কোনে পাইছিল? দ্বিতীয়তে, সাধনী কোন আছিল? তৃতীয়তে, আজি 7 বহাগ দিনটোত সাধনী দিৱস হিচাপে কিয় পালন কৰে চুতীয়াসকলে? আৰু চতুৰ্থতে, সাধনীয়ে চুতীয়া জাতিৰ বাবে সমাজলৈ কি অৱদান আগবঢ়াই থৈ গ'ল? শ্ৰদ্ধা ৰাইজ, এই প্ৰশ্নকেইটাৰ উত্তৰ আমি চুতীয়া জাতি সকলোৱে জনাটো একান্ত প্ৰয়োজন। এইকাৰণে মই মূল বিষয়টো ক'বলৈ ওলাইছোঁ। এতিয়াও আমাৰ মাজত বহু লোক ছাত্ৰ ছাত্ৰীয়ে বা এক শ্ৰেণীৰ লোকে সাধনীৰ ওপৰত বিশেষভাৱে নাজানে বুলি অনুভৱ হয় আৰু আমিও বহুতো নাজানো। সেয়েহে আমাৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলক আৰু যিসকল লোকে সাধনীৰ ওপৰত বুজাত এতিয়াও অসুবিধা হৈ আছে, মই সেইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, যেনেকৈ কনকলতা, জয়মতী, গুৰু শংকৰদেৱ, গুৰু মাধৱদেৱ আদি মহান মহান ব্যক্তিসকলৰ বিষয়ে যেনেদৰে জানে, ঠিক তেনেকৈ জাতিৰ হৈ সাধনীৰ বিষয়ে জনাটো প্ৰত্যেকজন চুতীয়া ব্যক্তিৰ বাবে একান্ত প্ৰয়োজন। বাৰু যাই হওক, প্ৰথমতে প্ৰশ্ন আছিল যে কুবেৰ দত্ত সম্পত্তি কি আছিল?
ইয়াৰ উত্তৰত ক'ব বিচাৰিছোঁ আনুমানিক 1210 খ্ৰীষ্টাব্দৰ পৰা 1528 খ্ৰীষ্টাব্দলৈকে প্ৰায় 313 বছৰ কাল চুতীয়া ৰজাসকলে ৰাজ্য শাসন কৰি আছিল। বীৰপালৰ পৰা নীতিপাললৈ সৰ্বমুঠ 17জন ৰজাই ৰাজ্য শাসন কৰি আছিল। সেই সময়ত নীতিপাল ৰজাই ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ উত্তৰ পূব কোণত এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান শদিয়া নামে জনা যায়। কিন্তু বীৰপাল ৰজাৰ কোনো সন্তান নাছিল। সন্তান লাভৰ কামনাৰে বীৰপালৰ পত্নী ৰূপৱতীয়ে কুবেৰ দেৱতাক আৰাধনা কৰিছিল। তেওঁ প্ৰাৰ্থনাত সন্তুষ্ট হৈ এদিন কুবেৰ দেৱতাই সপোনতে বীৰপালক ক'লে যে ৰূপৱতীৰ গৰ্ভত পুত্ৰ জন্ম হ'ব আৰু সেই পুত্ৰই ৰজা হ'ব। যি গছৰ তলত তই মোক উপাসনা কৰ, ঠিক কাইলৈ ঢল পোৱাতে সেই গছজোপাৰ তললৈ যাবি আৰু তাত যি বস্তু পাওঁ তাকে ঘৰলৈ আনি ভালদৰে পূজা সেৱা কৰি থাকিবি আৰু যেতিয়াই সেই বস্তু অনাদৰ হ'ব তেতিয়াই সকলো শেষ হ'ব। এই বুলি কুবেৰ দেৱতাই দিয়া নিৰ্দেশ অনুসৰি পিছদিনা বীৰপালে সেই গছজোপাৰ তললৈ গ'ল আৰু তাত এখন ঢাল, এটা সোণৰ মেকুৰী আৰু এখন তৰোৱাল পালে। এয়াই আছিল চুতীয়াসকলৰ দেও লগা কুবেৰ দত্ত সম্পত্তি আৰু এই সম্পত্তি বীৰপালে লাভ কৰিছিল। যথাসময়ত এটি পুত্ৰ সন্তানৰ জন্ম হ'ল। সন্তানটিৰ নাম থলে গৌৰী নাৰায়ণ। এদিন বাপেকৰ মৃত্যুৰ পাছত পুতেক গৌৰী নাৰায়ণে ৰত্নধ্বজ পাল নাম লৈ ৰাজ্য শাসন কৰিবলৈ ধৰিলে। দ্বিতীয় প্ৰশ্ন আছিল যে সাধনী কোন আছিল। আমি সকলোৱে জানো ৰত্নধ্বজ পালৰ জীয়েক সাধনী আছিল। সেই ৰত্নধ্বজ পাল আছিল সন্তানহীন। নানা পূজা পাতল দান দক্ষিণা কৰা স্বত্তেও তেওঁ সন্তান লাভ হোৱা নাছিল। বহুদিনৰ মূৰত ৰাণীৰ এগৰাকী কন্যাৰ জন্ম হয়। সাধি সাধি কন্যাটি জন্ম হোৱাৰ বাবে নাম থলে সাধনী। সেইগৰাকী আমাৰ চুতীয়া জাতিৰ বীৰংগনা সতী সাধনী। ৩ নং প্ৰশ্নক কৈছিলোঁ যে আজি ৭ বহাগ দিনটোত সাধনী দিৱস হিচাপে কিয় পালন কৰে চুতীয়াসকলে। শ্ৰদ্ধা ৰাইজ, এই প্ৰশ্ন ক'বলৈ যাওঁতে উত্তৰ অলপ দীঘলীয়া হয়। তথাপি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই চমুকৈ ক'ব বিচাৰিছোঁ। আমাৰ চুতীয়াসকলৰ শেষৰজন ৰজা নীতিপাল আছিল। তেওঁৰ পত্নীৰ নাম আছিল সাধনী। এই নীতিপাল ৰজা অদূৰদৰ্শিত হোৱাৰ হেতুকে নীতিপালৰ লগত আহোমসকলৰ যুদ্ধখনকে বুজা যায়। চুতীয়াসকলে বহাগৰ বতৰত আনন্দ উৎসৱ ৰং ৰহস্য আদি কৰি 7 দিনলৈকে পালন কৰে বুলি আহোমৰ ফ্ৰাংচেং মুং বৰগোহাঁই জানে। আৰু এই সুযোগ লৈ আহোমে কৌশল কৰি চুতীয়া ৰজা প্ৰজা আৰু ৰাণীৰ ওপৰত আক্ৰমণ কৰিলে। যুদ্ধত চুতীয়া ৰজা নীতিপাল বন্দী হ'ল আৰু ৰাণী সাধনীক পাবৰ বাবে আহোমৰ সেনাপতি কংচেং বৰপাত্ৰ গোহাঁয়ে ৰাণী সাধনীক যুদ্ধত হৰুৱাই আত্মসমৰ্পণ কৰিবলৈ ক'লে। তেতিয়া সাধনী ধৰ্ম সংকটত পৰিল। এহাতে স্বামীৰ বন্দীত্ব, আনহাতে ৰাজ্যৰ যাব লগা হ'ল। তাৰ উপৰিও কুবেৰ দত্ত সম্পত্তি আৰু নিজৰ সতীত্ব ৰক্ষাৰ প্ৰশ্ন আহি পৰিল। তেতিয়া সাধনীয়ে ভাবিলে শত্ৰুৰ হাতত ধৰা দি নিজৰ সতীত্ব হেৰুৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। স্বদেশ স্বজাতি নিজৰ মাটি এইবোৰ সকলোবোৰ মানুহৰ বাবে, গতিকে প্ৰাণ বিসৰ্জন দিয়াই শ্ৰেষ্ঠ। এই বুলি সাধনীয়ে ভাবি কুবেৰ দত্ত সম্পত্তি বুকুত সাৱটি
চন্দনগিৰি পাহাৰৰ তলিৰ চিৰি নামৰ এক গভীৰ কুণ্ডত জঁপিয়াই প্ৰাণ ত্যাগ কৰিলে। সেই দিনটো আছিল ৭ বহাগ অৰ্থাৎ আজি। গতিকে সাধনীৰ স্মৃতিত ৭ বহাগ দিনটোত সাধনী দিৱস হিচাপে পালন কৰি আহিছোঁ আমাৰ এই চুতীয়াসকলে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানিব ৭০ হাতত হাৰ নমনা প্ৰবল পৰাক্ৰমেৰে যুঁজি প্ৰাণ বিসৰ্জন দিয়া সাধনীয়ে হ'ল প্ৰথমগৰাকী অসমৰ বীৰংগনা। সাধনীয়ে চুতীয়া জাতিৰ বাবে বহুত ত্যাগ কৰি থৈ গৈছে। সেই অৱদানসমূহ ইয়াৰ মাজতেই চমুকৈ কৈ গৈছোঁ, নিশ্চয় বুজি পাইছে। মই আৰু বিশেষ নকওঁ, যিহেতু আমাৰ মাজত সুবক্তা আৰু আছে। শেষত মই এটা কথা কৈয়ে মোৰ ভাষণ সামৰিম। চুতীয়াসকলৰ এটা ভাষা, সংস্কৃতি, জনজাতীয় বৈশিষ্ট্য, এই সকলোবোৰ থকাৰ পিছতো 1935 চনত চাইমন কমিশ্যনে প্ৰদান কৰা জনজাতিকৰণৰ সুবিধা চুতীয়াসকলে গ্ৰহণ নকৰিলে, যাৰ বাবে চুতীয়া সন্মিলনত ফাট মেলিলে, যাৰ বাবে সন্মিলনৰ নেতা জননেতা ভীম বৰদেউৰী সন্মিলনৰ পৰা আঁতৰি গ'ল। অথচ একেটা গোষ্ঠীৰ দেউৰীসকলে সেই সুবিধা লৈ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হ'ল। কিন্তু আমাৰ ভুলৰ বাবেই আজি চুতীয়াসকল এই পৰ্যন্ত NOBC জাতি হৈ থাকিবলগীয়া হ'ল। গতিকে আমি এই মঞ্চৰ পৰাই আপোনালোকলৈ আহ্বান কৰিব বিচাৰিছোঁ যে যি জাতিয়ে ইতিহাসৰ পৰা শিক্ষা নলয়, ইতিহাসৰ বীৰ বীৰংগনা দেশপ্ৰেমৰ দ্বাৰা শিক্ষা নলয়, সেই জাতি নিশ্চিতভাৱে ধ্বংস হোৱাটো স্বাভাৱিক। আজি জাতি উৎসৱ হিচাপে যিমান মানুহ হ'ব লাগিছিল, অন্য জনগোষ্ঠীৰ উৎসৱৰ তুলনাত যথেষ্ট কম হৈছে বুলি মই ভাবোঁ। কিয় বাৰু? নিশ্চয় ক'ৰবাত কেৰুণ লাগিছে, নহ'লে জনসমাৱেশ যথেষ্ট হ'লহেঁতেন। নাইবা চুতীয়া লোকসকল এতিয়াও সজাগ হোৱা নাই। ৰাইজ সজাগ হওক। জাতি উন্নয়নৰ ক্ষেত্ৰত জনগণ হ'ল মূল হাথিয়াৰ। মই আৰু বিশেষ নকওঁ। ভৱিষ্যতৰ দিনত সময় পালে জাতিৰ বাবে বক্তব্য আগবঢ়াম। গতিকে আজিৰ এই কমিটিৰ সন্মানীয় উদ্যোক্তাসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে সাধনী দিৱসৰ বিষয়ে এটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাখিলে ভৱিষ্যতৰ দিনত জানিবলৈ বুজিবলৈ সকলোৰে সুবিধা হয় বুলি মই ভাবোঁ। শেষত মোক ইয়াত দুআষাৰ ক'বলৈ দিয়াৰ বাবে কমিটিৰ সন্মানীয় উদ্যোক্তাসকললৈকে ধন্যবাদ জনাইছোঁ আৰু জ্ঞাতি সকলোলৈকে ৰঙালী বিহুৰ শেহতীয়াকৈ ওলগ জনাই মোৰ চমু বক্তব্য সামৰিব বিচাৰিছোঁ এটি স্বৰচিত গীতেৰে। সাধনী নাই, সাধনী নাই, চন্দনগিৰি পাহাৰৰ চিৰিৰ কুণ্ডত শেষল কতিশা ধনী, আকাশে বতাহে নিয়তিয়ে বিনাই সাধনী দেহালৈ চাই, সাধনী নাই, সাধনী নাই, চুতীয়াৰ আই বীৰংগনা তুমি এই সতী সাধনী, সাধনী নাই, সাধনী নাই। আহোম সেনাৰ হাতত পৰিল ৰাণী সতী সাধনী, জাতিৰ বাবে
প্ৰাণ কুঁৱেৰিলি কি হ'ব চুতীয়া জাতি স্বামীকো তৰিলে জাতিকো ৰাখিলে নিজকে দেহ ত্যাগ কৰি উঠা চুতীয়া গাভৰু ছোৱালী জাগা চুতীয়া জাতি আজিও সাধনী হিয়াতে আছে অসমী চেনেহৰ যি সাধনী নাই সাধনী নাই ধন্যবাদ।